জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, যাৰ অন্তৰ সঁচাকৈ স্বচ্ছ তেওঁ বাহিৰত অস্বচ্ছ হ'বই নোৱাৰে। সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰি। স্বামী বিবেকানন্দ। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। আনন্দ চন্দ্ৰ আগৰৱালা। ভুলে কেতিয়াবা উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে। জৱাহৰলাল নেহৰু। যদি আপুনি বিফল হয় তেন্তে কেতিয়াও হাৰ নামানিব, কাৰণ বিফলতাই শিকাৰ প্ৰথম প্ৰচেষ্টা। ডক্টৰ APJ আব্দুল কালাম। আন্ধাৰ যিমান গভীৰ হ'ব প্ৰভাতো সিমানে উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। জ্যোতিপ্ৰসাদ আগৰৱালা। যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়। ডক্টৰ APJ আব্দুল কালাম। তুমি নোপোৱাৰ বস্তুৰ বাবে অসন্তোষ নকৰিবা আৰু যি পাইছা তাতো অহংকাৰ নকৰিবা। কুৰাণ শ্বৰীফ। যদি আপুনি সূৰ্যৰ দৰে জিলিকিব বিচাৰে তেন্তে সূৰ্যৰ দৰে জ্বলিবলৈ শিকক। ডক্টৰ APJ আব্দুল কালাম। প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু লগতে কমেণ্ট কৰি জনাবলৈ